হেল্ল' ফ্ৰেণ্ডছ, মই জুলিবাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টো বনোৱাৰ বিশেষ কাৰণটো হৈছে চাৰিদুৱাৰ ফৰেষ্ট গেটত 31তম বনদুৱাৰ কেন্দ্ৰীয় বহাগী বিদায় পালন কৰিছে আৰু তালৈ মই গৈ আছোঁ চাবলৈ। তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়া মই বহাগী বিদায় চাবলৈ ওলাই ৰেডি হৈ গ'লোঁ, মা ওলাই আছে আৰু তালৈ গৈ দেখুৱাইছোঁ। প্ৰথম আহিয়ে তেজপুৰৰ থেস্পিয়ান গ্ৰুপৰ বিহু নৃত্য চাবলৈ পালোঁ। একত্ৰিশতম বনদুৱাৰ কেন্দ্ৰীয় বহাগী বিদায় দ্বিতীয় দিনাৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় গায়ক নীল আকাশ আৰু নীল আকাশক মই এইবাৰ প্ৰথমবাৰ দেখিছোঁ।
ইয়াতে অন্য এটা ভিডিঅ' এড কৰি দিছোঁ। এই ভিডিঅ' ক্লিপটো চাইদুৱাৰ ফৰেষ্ট গেটৰ ৩১তম বনদুৱাৰ কেন্দ্ৰীয় বহাগী বিদায় প্ৰথম দিনৰ অনুষ্ঠানৰ। এই অনুষ্ঠানত উপস্থিত আছিল জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলুং আৰু মোহন। I love you too, Koliza. Koliza, তুমি I love you বুলি কৈছা নে? Selfie মাৰি বলে I love you. গম পালো হে। আমি এখন ওয়েব সিরিজ খালো গাও পাঠিয়ে দেব যা। আমি এখন ওয়েব সিরিজ কৰিছিলো বিদুৰ ভাই চাইছিলে নে? তাতে এটা খুব জনপ্ৰিয় হৈছিলে আমাৰ গান আশুজ্যদাই গাইছিলে। ভুলে মানুহ জনিয়ে কৈ যায় ইমান গাই আছে কিন্তু মাত অকল এইখিনি আৰু মানে এই হুৱে বাৱে আগফালে থকা মানুহকেইজনৰে মাত বাকী সকলোৱে গাব নেজানে জানা গাবা দে ভুলে মানুহ জনিয়ে কৈ যায় ভুলে কামৰে মাজতে বাৰিষা কালতে এই লাগে মই না এই waterfall kata samusere যিমানে হোক মজা এতিয়া মই চালো এটা মোৰ বয়সৰ মোহনা বয়সৰ কোন আছে হাত ডাঙা মোহনা বয়সৰ কোন আছে হাত ডাঙা বৰ্তা আপোনাৰ ভাতখন নামাই দিয়ক আপুনি মোৰ বয়স হ'লেও মানে মনটোহে ডাঙৰ কথা বয়স ডাঙৰ কথা নাপায় যে ভাঙিছে এইটোৱে ডাঙৰ কথা এটা মোৰ বয়সৰ আজিকালি ল'ৰা ছোৱালী বিৰাট মোহনৰ ভাষাত ভেদালপ হৈ গ'ল আজিকালি মোহনে কিন্তু মোহনৰ বয়সৰ চব ল'ৰা ছোৱালী ভেদালপ হৈ গ'ল ইমান স্মাৰ্ট আপোনালোকে চেক কৰি আপোনালোকে চাব বাকী সকলে নাগাব ডেকা গাভৰু অভিভাৱক কোনো নাগাব অকল সৰু ল'ৰা ছোৱালীখিনি মোৰ বয়সৰ তেওঁলোকে গাবা এই লাগে মই না ডাঙৰখিনি নাগাব এই ৱাটাৰফল কাটা চামুচেৰে গম পালে কিমান স্মাৰ্ট এই লাগে মই না ৱাটাৰফল চাৰিয়ে পাঁচে ছয়েকে যাম বোলে কাটা চামুচেৰে হাতে আঠেকে সব মোহন হৈ যায় বাইলুংগাই যেতিয়া গাইছিল এই লাগে মই নাচবে যাম ৱাটাৰফল চাম চাৰিয়েকে পাঁচেকে সব মোহনে মই সৰু ল'ৰা ছোৱালীখিনি ভিলেনে চিঞৰি এতিয়া মই তাৰ কাৰণে বৰবাদ হৈছো গম পালেনে মই যদি এনেকে দৌৰো আপোনালোকতো বাদ দিয়ে মোক কুকুৰেও নেখেলে মই যদি এনেকে দৌৰো ভিলেনে চিঞৰি এতিয়া মই তাৰ কাৰণে বৰবাদ হৈছো আপোনালোকে ওচৰা মোৰ জোনটো খাই আছে কিন্তু মই আপোনালোকে যদি ইমান মৰম চেনেহ কৰে মই 1000বাৰ মোহন হৈ যাবৰ কাৰণে ধ্বংস হ'বৰ কাৰণে ৰেডি মই যে চিৰিয়েলত কওঁ মোহনৰ মাক দেউতাক কোনো নাই চিৰিয়েলত হয়নে মোহনৰ মাক দেউতাক কোনো নাই মই তেতিয়া চিৰিয়েলত আমি আলোচনা কৰোঁ যে মোহনৰ মাক দেউতাক কেতিয়াবা উলিয়াব পাৰি নেকি তেতিয়া মই এনেকৈ ভাবোঁ যে অসমৰ প্ৰতিগৰাকী মাক দেউতা অভিভাৱকে মোহনৰ অভিভাৱক বুলি ভাবোঁ কাৰণ অসমৰ প্ৰতি জেগাতে মোক ইমান মৰম কৰে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা গতিকে অসমৰ প্ৰতিগৰাকীয়ে আপুনি গালেহে প্ৰথম কি হ'ল তুমি ইয়াৰ এইটো ওচৰ কিন্তু আপুনি গালেহে